Hey guys, বহুত দিনৰ মূৰত আমি আজি আকৌ ভিডিঅ' বনাব ওলাইছোঁ। মই অকণমান কামত বিজি আছিলোঁ কাৰণে মানে বহুত দিন ভিডিঅ' বনাব পৰা নাই, তো সকলোৱে বেয়া নাপাব। আজি বহুত দিনৰ পিছত আকৌ ভিডিঅ' বনাব আহিলোঁ, তো সেয়েহে সকলোৱে আহক চাওক। আজি আমি বনাম শুকান মাছৰ চাটনি। কেনেকৈ বনোৱা হয়, এইটো ডাঙৰ মাছ আছে আৰু এইটো সৰু মাছ আছে, তো দুটা মিক্স কৰি পিনে আমি শুকান মাছ বনাম। তো আহক চাই যাওক কেনেকৈ শুকান মাছ বনোৱা হয়, কেনেকৈ বনাওঁ চাটনি। বিলাহীৰ লগত বনাম, তো চাই যাওক কেনেকৈ বনাওঁ। গোটেইখিনি কাটি লৈছোঁ, এনেকৈ কাটিব লাগিব আপোনালোকে চাওক। ডাঙৰ মাছটো আমি গোটেই কাটি ল'ম, চাই যাওক এনেকৈ কাটিব লাগিব। এই ডাঙৰ মাছখিনি কাটি ল'লোঁ, তো এতিয়া আমি দুখিনি মাছো আপোনাৰ সৰু মাছ ডাঙৰ মাছ দুটাও ধুই পিনে ধুনীয়াকৈ আপোনাৰ অকণমান 2 মিনিটমান বইল কৰি ল'ম, তাৰপিছত বনোৱা ষ্টাৰ্ট কৰি দিম। তো আহক সকলোৱে চাই যাওক কেনেকৈ বনাওঁ। এতিয়া আমি গোটেইখিনি মাছ ধুই ল'লোঁ, এতিয়া আমি বইল দিম, চাই যাওক। অকণ পানী দিব, পানী দিয়াৰ পিছত আপোনাৰ 4 মিনিটমান আপুনি বইল কৰিব লাগিব। চাৰি মিনিটমান আপোনালোকৰ এনেকৈ বইল দিব। এয়া চাওক আপোনাৰ 3-4 মিনিট হৈ গ'ল, এতিয়া বইল হৈ গ'ল। আমি মাছখিনি এতিয়া আকৌ নুমাই পিনে ভালকৈ চাফা কৰি ধুব লাগিব। চাওক বইল হৈ গৈছে, এতিয়া আমি মাছখিনি ভালকৈ ধুম। এই মাছখিনি ধুই ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি মাছখিনি পানীটো চেপি পিনে উঠাব লাগিব, নহ'লে পানীটোত ৰৈ যাব। চাওক এনেকৈ আপোনালোকেও পানীটো এনেকৈ চেপি পিনে মাছটো উঠাব। শুকান মাছৰ লগত আমি কি দিছোঁ সেইটো চাই যাওক। আমি বিলাহী দিছোঁ, বিলাহী অকণমান বেছিকৈ কাটি ল'ব আপোনালোকে। আপোনাৰ আদা নহৰু আপোনালোকে বটি ল'ব। জলকীয়া আপোনালোকৰ কোৱাণ্টিটি হিচাপে দিব। আমি কেঁচা জলকীয়া অলপ কমকৈ দিছোঁ, যিহেতু আমি ভোট জলকীয়া আৰু ৰেড চিলি দিম। পিঁয়াজো অকণমান বেছিকৈ ল'ব। পিঁয়াজ আপোনালোকৰ নৰ্মেল কাটিছোঁ আমি, আৰু অকণমান পিচিও লৈছোঁ, তো চাই যাওক। আপোনালোকেও এনেকৈ কৰিব, আৰু আপোনালোকৰ কোৱাণ্টিটি হিচাপে জলকীয়াটো আপোনালোকে লৈ ল'ব। এতিয়া আমি মাছখিনি ফ্ৰাই কৰি ল'ম। 3 to 4 মিনিটছ আপোনালোকে ফ্ৰাই কৰি ল'ব। অকণমান তেল বেছিকৈ দি ফ্ৰাই কৰিব। গৰম হৈ গ'ল, এতিয়া আমি মাছখিনি অকণমান ফ্ৰাই কৰি ল'ম। আপোনালোকে 3 to 4 মিনিটছ মাছটো ফ্ৰাই কৰি ল'ব। ক্লিক করে দিন। আমি অকণমান নিমখ দি ল'ম, তো আপোনালোকেও মানে ফ্ৰাই কৰা টাইমত অকণমান নিমখ দি ল'ব। এতিয়া ফ্ৰাইখিনি হৈ গ'ল, এতিয়া ফ্ৰাইখিনি আমি নুমাই ল'ম। চাই লওক ফ্ৰাই হৈ গ'ল। আপোনালোকে এনেকৈ ফ্ৰাই কৰি ল'ব 4-5 মিনিটমান। এইখিনি মাছ আমি নমাই ল'লোঁ। এই চব দেখিবলৈ কিমান ধুনীয়া হৈছে, কিমান টেষ্টি হৈছে দেখিবলৈ। এতিয়া আমি মাছৰ চাটনিটো বনাম। আপোনালোকে চাই যাওক ষ্টেপ বাই ষ্টেপ কেনেকৈ বনাওঁ। এয়া আমি তেল দিছোঁ, তেলটো অকণমান টাইম গৰম হ'ব দিব আপোনালোকে। তেলটো গৰম হৈ গ'ল, এতিয়া আমি পাঁচফোৰণ দিম। আপোনালোকৰ ওচৰত যদি পাঁচফোৰণ থাকে তেনেহ'লে দি দিব, আৰু নহ'লেও একো নাই, থাকে যদি দিলে ভাল। চাই যাওক অকণমান পাঁচফোৰণটো আপোনালোকে ভাজি ল'ব। ভাজি হৈ গ'ল, এতিয়া আমি পিঁয়াজ দিম। পিঁয়াজটো অকণ ভাজি ল'ব। তাৰপিছত জলকীয়া দিছোঁ। ভাজি ল'ব আপোনালোকে। পিঁয়াজটো আপোনালোকে 1 মিনিটমান ভাজি ল'ব। ভাজি লোৱাৰ পিছত এতিয়া কালাৰটো উঠিছে আপোনালোকে দেখিছে চাগে। অকণ ভাজি হোৱাৰ পিছত এতিয়া আমি বিলাহীখিনি দিম।
আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি কৈ যাম। যদি আপোনালোকে আমাক ফ'ল' কৰে তেনেহ'লে আপোনালোকে এনেকৈ বনাব পাৰিব। একদম ইজি হয়, আমি সকলোবোৰ বস্তু এনেও ইজি ৱেত বনাওঁ। তো চাই যাওক কেনেকৈ বনাওঁ। এতিয়া নিমখ দি দিব, আপোনালোকৰ হিচাপত যিমানখিনি নিমখ লাগে আপোনালোকে দি দিব। আমি আমাৰ হিচাপত নিমখটো দি দিছোঁ। এতিয়া অকণমান লাৰি দিব আপোনালোকে। চব বিলাহীটো ভাজি হৈ গ'ল, বহুত ধুনীয়াকৈ আপোনাৰ বিলাহীটো গলি গৈছে। এতিয়া আমি মছলা দিম, পাউডাৰ মছলা যিখিনি আছে। এতিয়া আমি হালধি দিছোঁ, এতিয়া আমি ৰেড চিলি দিছোঁ। ৰেড চিলি আপোনালোকৰ কোৱাণ্টিটি হিচাপে লৈ ল'ব, কিমান লাগে আপোনালোকক মছলা সেই হিচাপে ল'ব। আমি গৰম মছলা দিছোঁ, এইটো আপোনালোকৰ কোৱাণ্টিটি হিচাপে ল'ব। তাৰপিছত গোটেইখিনি মিক্স কৰাই দিব এনেকৈ। অকণমান টাইম ফ্ৰাই হোৱাৰ পিছত আমি যিখিনি আমাৰ আদা নহৰু পেষ্ট আছিলে, আপোনাৰ পিঁয়াজ যোনখিনি বটা আছিলে সেইখিনি দি দিম। পিঁয়াজক আমি আদা নহৰু দিছোঁ, পিঁয়াজৰ গুড়ি দিছোঁ। তো গোটেইখিনি এতিয়া আমি মিক্স কৰি দিম ভালকৈ। আপোনালোকে এনেকৈ মিক্স কৰি দিব। এতিয়া মিক্স কৰি লোৱাৰ পিছত অকণমান টাইম ফ্ৰাই কৰি ল'ব। ফ্ৰাই হোৱাৰ পিছত আমি মাছখিনি দিম। বিলাহীখিনি গোটেইখিনি মছলা গোটেইখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আমি মাছখিনি দিম। তাৰপিছত আমি মাছখিনি দিছোঁ। আপোনালোকেও আমাৰ ষ্টেপ ফ'ল' কৰি যাব। ফ'ল' কৰি যোৱাৰ পিছত আপোনালোকেও এনেকৈ বনাব পাৰিব। আৰু আপোনালোকে আমাৰ চেনেলটো যিহেতু নতুন চেনেল, তো সকলোৱে ছাপোৰ্ট কৰিব, গোটেইখিনি লাইক কৰি দিব গোটেইখিনি ভিডিঅ'ত। তো চবে ছাবস্ক্ৰাইবো কৰি দিব। আশা কৰিলোঁ আপোনালোকে গোটেইখিনি ভিডিঅ' আমাৰ চাই। আমাৰ এতিয়া মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আমি ভোট জলকীয়া দিম। ভোট জলকীয়া আচলতে আমাৰ আচাৰত দিয়া আছিলে, তো আচাৰৰ তেল আৰু ভোট জলকীয়া অকণমান দি দিছোঁ। তো আপোনালোকে আপোনালোকৰ কিমান জ্বলা খাই হিচাপে জলকীয়া দিব, কাৰণ যিহেতু বেছি জ্বলা হ'লে আপোনালোকে খোৱাত প্ৰব্লেম হ'ব। এতিয়া আমাৰ ভাজিটো হৈ গ'ল। এতিয়া আমি অকণমান পানী দি দিলোঁ। আপোনালোকে বেছি পানী নিদিব, কাৰণ যিহেতু আমি অকণমান টেষ্টটো আহিবৰ কাৰণে আৰু অকণমান বইল হ'বৰ কাৰণে পানীটো দিছোঁ। তো আপোনালোকে অকণমান পানী দি ল'ব। 10 মিনিটমান তাৰপিছত বইল কৰাৰ পিছত আমাৰ আজিৰ ডিছ তৈয়াৰ হৈ যাব। তো পানীখিনি দি দিলোঁ। এতিয়া আমি 10 to 12 মিনিটছ বইল হ'বৰ কাৰণে আমি ঢাকনিটো দি ল'ম। ঢাকনি দি পিনে 10 to 12 মিনিটছ আমি বইল কৰিম। 10 মিনিট আমাৰ হৈ গ'ল। এতিয়া আমি ঢাকনিখন উঠাম। তো এয়া চাওক, আমাৰ প্ৰায় হৈ গৈছে। যিহেতু পানীটো অকণমান আছে, সেই পানীটো উঠাব লাগিব। আৰু হেতাৰে যিমানখিনি মাছ আছে সেইখিনি অকণমান ভাঙি দিব লাগিব। আপোনালোকেও এনেকৈ ভাঙি দিব। তো এতিয়া চাওক, অকণমান পানীটো শুকোৱাৰ পিছত আমাৰ ডিছটো প্ৰায় তৈয়াৰ হৈয়ে গৈছে। অকণমান আছে বাকী। মাছ, শুকান মাছ আৰু আদা নহৰু যিখিনি দিছিলোঁ, বহুত ধুনীয়া এটা গোন্ধ ওলাইছে। আপোনালোকে তৈয়াৰ কৰিব, নিশ্চয় ভাল পাব খাই আপোনালোকেও। তো আমাৰ ষ্টেপ বাই ষ্টেপ যদি চাই যায় আপোনালোকে ধুনীয়াকৈ ইজিলি বনাব পাৰিব। তো চাওক, এয়া দেখিবলৈও বহুত ধুনীয়া হৈছে। এতিয়া আমি মাছখিনি অকণমান শুকোৱাৰ পিছত আমি নুমাই দিম। প্ৰায় হৈ গৈছে। হেতাৰে আমি মাছখিনি অকণমান ভাঙি দিম। চাওক, আপোনালোকে এনেকৈ ভাঙি দিব। পানীটো শুকাই গ'ল। আমি আৰু অকণমান পানীটো শুকাই পিনে মাছখিনি ড্ৰাই ৰাখিম, তেতিয়া টেষ্টটো অলপ বেছি আহে। তো আপোনালোকে এনেকৈ কৰক। এতিয়া আমাৰ মাছখিনি গোটেইখিনি ৰেডি হৈ গ'ল। চাই লওক আপোনালোকে কেনেকুৱা দেখিছে। তো হৈ গ'ল ৰেডি। এতিয়া চাওক, আমাৰ মাছ তৈয়াৰ হৈ গ'ল। চাই লওক দেখিবলৈ কেনেকুৱা লাগিছে। মোৰতো দেখিবলৈ ভালেই লাগিছে। আপোনালোকে চাই লওক। যদি আপোনালোকৰ ভাল লাগে, আমাক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আমিও বিচাৰোঁ আমাৰ চেনেলটো অকণমান গ্ৰ' হওক। আপোনালোকৰ আশীৰ্বাদত যদি অকণমান আগবাঢ়িব পাৰোঁ, আমাৰো ভাল লাগিব। তো ভিডিঅ'টো চোৱাৰ কাৰণেতো অশেষ ধন্যবাদ থাকিল আপোনালৈ। থেংক ইউ। আগন্তলৈ আকৌ লগ পাম।